আজি তেওঁলোকৰ কথা ক'ম যিসকলৰ ব্যক্তিত্ব বহুত আকৰ্ষণীয়। এইকেইটা তাৰিখত জন্মা ব্যক্তি বহুত এট্ৰেক্টিভ। তাৰিখকেইটা উল্লেখ কৰাৰ আগতেই তেওঁলোকৰ স্বভাৱ আৰু লক্ষণৰ বিষয়ে ক'ম। তেওঁলোক ইমানেই এট্ৰেক্টিভ যে মানুহে নিজেই তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোক বহুত ষ্টাইলিছ, ক্লাছী টেষ্ট আৰু বিউটি লাভিং। তেওঁলোকৰ নেচাৰ বহুত কেয়াৰিং, লাভিং আৰু জেণ্টেল। আনক কমফৰ্ট ফিল কৰাই তেওঁলোকে ভাল পায়। আনক সুখী কৰি ৰাখি তেওঁলোকে বহুত বেছি ভাল পায়। তেওঁলোকে সামাজিকভাৱে থাকি ভাল পায়। সেয়ে মানুহে তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈ ইমপ্ৰেছ হয়। তেওঁলোকৰ ক্ৰিয়েটিভিটি বহুত হাই লেভেলৰ আৰু ষ্ট্ৰং। সংগীত, কলা, ডিজাইন অথবা শিল্পী দিশত তেওঁলোক নেচাৰেলি টেলেণ্টেড। তেওঁলোকে নিজৰ জীৱনত অধিক প্ৰেম, শান্তি আৰু কমফৰ্ট বিচাৰে। কেতিয়াবা তেওঁলোকে আনক বহুত বেছি বিশ্বাসত লয় আৰু তেওঁলোক বহুতেই ইম'চনেল। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোক বহুত লয়েল, ইম'চনেল আৰু ৰোমেণ্টিক। তেওঁলোকে নিজৰ পাৰ্টনাৰক ৰয়েল ট্ৰিটমেণ্ট দিবলৈ পাৰে। ৰিলেশ্যনশ্বিপত তেওঁলোকে বেলেঞ্চ, লয়েলিটি আৰু অনেষ্টি বিচাৰে। প্ৰেমৰ ক্ষেত্ৰত ডমিনেশ্যন তেওঁলোকে বেয়া পায়, কিন্তু ছফ্ট স্পকেন হ'লে মন গলি যায়। তেওঁলোকৰ পাৰ্টনাৰ এট্ৰেকশ্যন বহুত ষ্ট্ৰং আৰু তেওঁলোকৰ মূলাংক 6 আৰু গ্ৰহস্বামী শুক্ৰ। লেক্সুৰিয়াছ লাইফ তেওঁলোকে ভাল পায়। সেয়ে তেওঁলোকক সুন্দৰতা, প্ৰেম, পইচা, লেক্সুৱাৰী আৰু ক্ৰিয়েটিভিটিৰ প্ৰতীক বুলি কোৱা হয়। আৰু সেই তাৰিখকেইটা হৈছে 6 তাৰিখ, 15 তাৰিখ আৰু 24 তাৰিখ। আপোনাৰ জন্মৰ তাৰিখ ইয়াত আছেনে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আপুনি যদি আপোনাৰ বিষয়ে আৰু বিশদভাৱে চোৱাম বুলি ভাবিছে বা এষ্ট্ৰলজি, নিউমৰলজিৰ দ্বাৰা আপোনাৰ এই বছৰটো কেনেকুৱা যাব চাবলৈ বিচাৰিছে, তেন্তে 9395928830 নম্বৰত হোৱাটছএপ কৰিব।